পথাৰৰ জপনা খোলা গ'ল গৰু সোমালে এইফালে আছে পাহাৰ এইখন আমাৰ পথাৰ আৰু সেইফালে আছে এখন বিল কেনে আছে আপোনালোক আই হোপ বহুত বেছি ভালে আছে আৰু আজি মই ব্লগটো একদম আমাৰ পথাৰৰ মাজৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ এইখন হৈছে আমাৰ পথাৰ বহুত ধুনীয়া পথাৰ আৰু মই বহুত দিনৰ মূৰত আহিছোঁ মই একচুৱেলি মোৰ গা ভাল নাছিলে তো সেইকাৰণে মই গুৱাহাটীৰ পৰা আহিলোঁ আৰু ঘৰ আহিয়ে কেইদিনমান ৰেষ্ট আৰু পুৰা বেড ৰেষ্টৰ পাছত আজি মই দেউতাক ক'লোঁ যে নাই বোলা এবাৰ পথাৰৰ পৰা আহোঁগৈ বোলো চাই আহোঁ আমাৰ পথাৰখন দগাঁৱত আছে আমাৰ কাজিৰঙাৰ লোকসকলে গম পায় আৰু দগাঁও ক'ত আছে বাকী বহুত বেছি ভাল লাগিছে বহুত দিনৰ মূৰত আহিছোঁ ধুনীয়া পথাৰ সেইফালে দেউতা ৰৈ আছে বুজাই আছে ক'ত কেনেকা কি ধৰণে আছে নাই মই আজি আমাৰ পথাৰলৈ মোৰ প্ৰণামী মোৰ ছোৱালীক আজি লৈ আনিছোঁ দেখুৱাবলৈ ইয়াতে বহুত কেইবিধৰ আমাৰ খেতি কৰা যায় আৰু যেনে বৰ ধানৰ পৰা আদি কৰি কোমল ধান কোমল ধানৰ এয়া তাৰপিছতে এইফালে আছে আমাৰ আইজঙো আছে এনেকৈ কৰি আমাৰ তাইকে আজি দেখুৱালোঁ আৰু একদম সৰুতে তাইকে এবাৰ আনিছিলোঁ মানে আচলতে আইবি খনলৈ যোৱা হয় বহুত যোৱা হয় সেইখনলৈ প্ৰতি বছৰে যোৱা হয় কিন্তু খুব কম অহা হয় দগাঁও পথাৰখনলৈ তো এবাৰ আহিলোঁ মই ক'লোঁ যে মোক নাই লৈ আহাচোন এবাৰ মই চাই আহোঁগৈ বোলো ইয়ালৈ আহিলে আৰু 15 দিনমান লাগিব আৰু 15-20 দিনমান ইফালে পকিছে এইটো 10 দিনমান লাগিব আইজংটো অতি সোনকালে হয় আমাৰ আইজং সেইফালে আছে এফালে অকণমান দূৰ হৈ ভিতৰখন বাৰু শুকানেই হৈ আছে মাজতে দেখিলোঁ মকৰা জাল এয়া মকৰা লাগি আছে একদম পুৰা ইহঁতক আৰু ডিষ্টাৰ্ব নিদিওঁ এইকণতে ৰৈ দিওঁ আৰু এয়া পথাৰৰ জপনা খোলা গ'ল আৰু গৰু সোমালে এইফালে দেউতাই মোৰ বেগ লৈ ভগৱান সেইটো গৰু সোমালো পথাৰলৈ আহিলে এই জমনি চিনবোৰ হয়েই আৰু মানে গৰু সোমাব কিবা হ'ব এইটো হ'ব সেইটো হ'ব বহুত বেছি ভাল লাগে ইয়াত এইবাৰ দুদিনৰ কাৰণে পানীটো একদম সম্পূৰ্ণ সোমাই গৈছিলে বানপানীটো সোমাই গৈছিলে কিন্তু 4 দিনমান থাকিলে ধানটো একচুৱেলি মৰি গ'লহেঁতেন কিন্তু দুদিনৰ পিছতে ওলাই যোৱাৰ কাৰণে এইবাৰ ধানটো খুব ভাল হৈছে এইবাৰ ধানটো এইবাৰ দেখিয়ে মনটো ভাল লাগিছে আনন্দ লাগিছে বিশেষকৈ আমাৰ নিজৰ ইয়াৰে এতিয়া 35 বিঘা আছে 30-35 বিঘা আছে টোটেল আমাৰ অকল খেতি মাটি এডোখৰ আৰু পিছফালে সেইখন আমাৰ পাহাৰ এখনো আছে কাৰ্বি পাহাৰ সেইখন তাৰপিছতে আমাৰ সুন্দৰ পৰিৱেশ আৰু এইফালে আছে পাহাৰ এইখন আমাৰ পথাৰ আৰু সেইফালে আছে এখন বিল আৰু আমাৰ ওচৰতে আছে বাংশী বদন বুলি এইকণতে আছে এইকণতে আছে বাংশী বাদন ইয়াতে বহুত ধুনীয়া ফাকুৱা পাতে ইয়াতে ভালকৈ পাতে বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহে ইয়াতে ফাকুৱাৰ সময়ত ইয়াত কি হৈছে আমাৰ ইয়াত শিপিনীৰ হেৰি আছে আমাৰ
স্থলী মানে আমাৰ য'ত নেকি চেণ্ট্ৰেল পৰ্যটনস্থলী হয় চেণ্ট্ৰেলে মানে হেৰি কৰিছে আৰু আজি বহুতখিনি শিপিনী ঘৰ বনাই দিছে তাতে তাঁতশাল মানে তাঁতশালৰ পৰা যেনে গামোচা হওক বহুতখিনি এইবাৰ গামোচাইদি বহুত ব্যৱসায়ীও মানে তেওঁলোকে উপাৰ্জন কৰিছে মানে বহুত কৰ্মযোগী হৈ পৰিছে প্ৰায় মানুহখিনি আৰু বৰ ভাল চবতকে লাগিছে ভাল কথাটো কি হয় আমাৰ কাজিৰঙাততো পৰ্যটক আহে এশিঙীয়া গড়ৰ চাব কাৰণেতো পৰ্যটক আহে চবতকে ডাঙৰ কথা হৈছে আমাৰ দগাঁওখনো চাব আহে পৰ্যটক কাৰণ আমাৰ ইয়াত হস্ততাঁত শিল্পৰ বহুত বেছি ইয়াতে চেণ্ট্ৰেলে মানে ঘোষণা কৰি দিছে কি বুলি কৰিছে চেণ্ট্ৰেলে এটা শিপিনী গাঁও হিচাপে আমাৰ পৰ্যটকে আহি তেওঁলোকে ইয়াত যিখিনি আমাৰ মানে বস্তু সংগ্ৰহ কৰি নিবও পাৰে কিনিব পাৰে চাব পাৰে কেনেকৈনো আমাৰ গামোচাখন তৈয়াৰী হয় কেনেকৈনো আমাৰ চেলেংখন তৈয়াৰী হয় ঠিক তেনেকুৱা ধৰণে এনেকৈ চাবলৈও আহে চাব কেনেকৈ সৃষ্টি হোৱাটোতো বস্তু চাবই ন আৰু আমাৰ কাজিৰঙাত নাই কি আমাৰ কাজিৰঙাত সকলো আছে চব আছে মানে চব আছে কাজিৰঙাত এয়া আমি অলপমান কেইখনমান ফটো উঠি লওঁ দেই এতিয়া আমি পথাৰৰ পৰা ওলাইছোঁ এতিয়া আমি যাম বিলৰ পাৰলৈ যাম বিলৰ পাৰত গৈ আমি কেইটামান বস্তু বিলৰ পাৰৰ পৰা কি বস্তু কিনিম মানে বিলৰ পাৰত গৈ মেলি ধুনীয়াকৈ তাতে অকণমান মানে আপোনালোককো দেখাম আৰু বিলৰ পৰা মানে আমাৰ মিহিমুখলৈ যাম আমি পথাৰৰ পৰা আহি পাইছোঁ মিহিমুখ আৰু ইয়াৰ পৰাই জীপ চাফাৰী কৰে হাতী চাফাৰী কৰে ইয়াতে বহুত বেছি টুৰিষ্ট আহে আৰু এয়া হৈছে আমাৰ মিহিমুখ এখন হৈছে বিল মই ধুনীয়াকৈ বেক কেমেৰাত দেখাই দিছোঁ এখন হৈছে বিল আমাৰ ইয়াতে অলপ আগতে হাতীয়ে গা ধুইছিলে এখন হৈছে বিল আৰু সেয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সেইফালে গৈয়ে এইটো ৰাস্তা দি গৈ যোনসকল আহিছে তেওঁলোকে হয়তো গম পায় সেইফালে গৈ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ যায় সেইফালে হাতীও আছে দেই এইফালে হাতীও আছে ইয়াত ইমান ভালকৈ মনিব পৰা নাই আমি ব'লক আমি আৰু অলপ দূৰলৈ যাওঁ সেইফালে যাওঁ আমাৰ কাজিৰঙা মোৰ মৰমৰ কাজিৰঙা এফালেদিয়ে গুচি যায় একেবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এয়া হাতী ব'লক আমি হাতীটোৰ ওচৰতে যাম দেই ধূলি চিটিয়াই গৈ আছে